हेलो गाइस वेलकम बैक टू माय चैनल और आपलोग চাইছে ৰুকা ব্লগছ আৰু তো বহুত দিন হ'ল সেইকেইদিনা মই ভিডিঅ' দি আছিলোঁ আৰু অকস্মাত দিয়া বন্ধ কৰিলোঁ কাৰণ কণ্টেণ্টে নাই কি বাৰেনে ভিডিঅ' বনাম তো আজি মই দাদা ভিডিঅ' আপলোড কৰিছোঁ তো তাক চাই মোকো বনাব মন কৰিলে তো যি পাৰোঁ তাকে দেখাই দিওঁ আৰু যেহেতু আমি গাঁৱৰ মানুহটো এইফালে আমাৰ ধান আছে অলপ মানে এইটো দেউতা ৰাখিছে বিচান অহাবাৰ কাম আহিব আৰু বৰ্ষা কালত আৰু আপোনালোকে ভাবিছে অৰুপা এইবাৰ পুৰা মহাজন সেইটো কথা নহয় এইটো ধানবিলাক এতিয়া আমাক আৰু বেলেগক দিব লাগিব আৰু আমাৰতো ইয়াতে সোমাই দিলোঁ এইটো বেলেগৰ আৰুতো বৰদিন শুকান পিঠা খাম আৰু এইফালে দেউতা মানে ধান মানে বেলেগক দিব লাগবতো ঠিকা আমি যেহেতু বেছিভাগ ঠিকা কৰোঁ তো তাক দিব লাগব তো এইফালে দেউতা পালা চালা লগাই ইফালে কৰি আছে ধানটো জুখি দিব লাগব মানে বস্তাটো মালিকটো অহা নাই ধানটো আমি জুখি দিলে মালিকটো আহিব কিমান ফেচিলিটি আৰু যিহেতু আমাৰ বৰদিন আহি পাই গ'লে এইফালে মা বোকা সানি থৈছে ঘৰবিলাক মুচিছে আৰু তেতিয়া মই এইটো অলপ চাফা কৰিছোঁ মানে আমাৰ পিছফালেতো অৱস্থা নাই কিনে দোকান এইফালে আছে খাল আৰু এইটো গছটো মানে হাৱা পানী বুলি কয় আমাৰ ভাষাত হাৱা পানী কয় না বতাহ বৰষুণ আহিছে তেতিয়া মানে পাল্টি গ'ল আৰু এইটো এটা আছে ইও বেকা হৈ বাঁহত যায় সোমাল লগ পোৱা নাছিল চাগে তাতে সোমাই গ'ল তো এইফালেও মুচি আছে পূৰা তো আমাৰ ঘৰত আগত মানে বহুত ইন্দুৰ আছিল তো ইন্দুৰৰ কাৰণে এনেকুৱা ফুটা হৈ গৈছে আৰু মই খাই লৈছোঁ তামোল কাৰণ মোকতো খালী লাগে না মোক ব্লগিং কৰাৰ সময়ত যে খালী লাগে আৰু সেইটো আমাৰ তৰাটো সেইদিনা আপোনালোকে চালে চাগে ভিডিঅ'টো এইবিলাক চব বেলেগে মানে বেলেগে ল'ব আৰু এইটো ধানটো আমাৰতো যোনটো ইয়াতে সোমাই দিলোঁ আৰু বেছি দিন নাই বাচনটো অৰ্ডাৰ দিছোঁ অৰ্ডাৰটো আহি গ'লে বাচনটো এতিয়া 1.0 হৈ আছে বাচনটো 1.1 কৰিব লাগিব এতিয়া আৰু মই কিবাকিবি মডিফাই কৰি আছোঁ চাওক আপোনালোকে তো সেইটোৱে আৰু এইটো এটা আমাৰ দেউতাৰ বাচনটিটো বহুত দিন হ'ল এইটো চিটটো আমাৰ কি কয় মোক স্কুলৰ পৰা যেতিয়া চাইকেল দিছিল ন তেতিয়া এইটো চিটটো মই স্কুলৰ পৰা পাইছিলোঁ তো দেউতাৰ তাত এইটো চিটটো লগাই দিলোঁ মই আৰু মোৰ তাত হ'লে এইটো চিটটোৰ ইয়াতে জেন্সৰ চিট আছিল তো জেন্সৰ চিটটো মই লগাই ল'লোঁ সেয়াই আৰু ল'ৰাহঁতৰ কিবা এটা ভাল লাগিলে দেউতাৰ কিবা এটা ভাল লাগিলে লগালে সেইদিনা আৰু আপোনালোকে ভিডিঅ'টো চালে য'ত নেকি মই দেউতাৰ জোতাটো পিন্ধি লৈছিলোঁ যে দেউতাৰ জোতাটো ক'ৰবাত থৈছে কিজানি তো মানে মই আজি অলপ দেৰিকৈ উঠিছোঁ তো বিচনাবিলাক মোৰ বেছি নেদেখাওঁ লাজ লাগে নহ'লে ছোৱালীকেইটা ক'ব যে আৰু কাম চাম নকৰে কোনেনো আহিব মোৰ তাত আৰু তখন দেখা তাৰোৱে ডেঞ্জাৰ আৰু যোৱাকালি ৰাতি মই ভাবিছোঁ ইন্দুৰ হয় নেকি এই চকেছৰ পিছফালে প্লাষ্টিকখনত এইটো প্লাষ্টিকখনত মানে প্লাষ্টিকটো চাউণ্ড আহি আছিল মানে প্লাষ্টিকৰ চাউণ্ড কেনেকৈ আহে এনেকুৱা চাউণ্ড আহি আছিল তো মই ইফালে চালোঁ মই ভাবিছোঁ ইন্দুৰ মানে সাপ সোমাইছিল ইয়াতে কি ধুৰা সাপ নে কি কয় সেইটো সোমাইছিল তো মই ভাবিছোঁ ইন্দুৰ বুলি তাৰপিছত গৈছোঁ মই পিছফালে নেক্সটটো অকণমান দীঘলকৈ ওলাইছে মই ভাবিছোঁ যে ইন্দুৰ বুলি তাৰপিছত ভালকৈ চালোঁ এইফালে যে আগত চাই ল'লোঁ তেতিয়াহে দেখা পালোঁ সাপ বুলি তো হৈ গ'ল আৰু তাৰ কি কয় আৰু ইফালে বক্সটো ইয়াৰ হেপী বাৰ্থডে কৰিব লাগিব যিহেতু বৰদিনত কিমান হ'ল চাগে হোৱা নাই 20-21 হ'লে ইয়াৰ জন্মদিন আহি যাব জন্মদিন মানে 1 বছৰ হৈ যাব ইয়াৰ বাৰ্থডে পালন কৰিব লাগিব যোৱাবাৰ বাইদেউ আনি দিছিল আৰু তামাম বহুত ডেঞ্জাৰ আছে এইটো অকণমান গান শুনাই দিওঁ আপোনালোকক কপিৰাইট এনে আহি থাকে মোৰ এনে কপিৰাইট আহি থাকে আহক কিমান কপিৰাইট আহিব আৰু এইটো মোৰ ট্ৰাইপডটো থওঁ আৰু আপোনালোকক গান শুনাওঁ অলপ
তো ইয়াৰ কাৰণে অপেনিং কৰিবৰ কাৰণে এইটো লগালোঁ আৰু এতিয়া মই এবাৰ ক্লিক কৰিব লাগিব ৱেলকাম আহি গ'ল আৰু মই এতিয়া মানে কপিৰাইট আহি থাকেতো তাৰ কাৰণে মই বেকগ্ৰাউণ্ডত মানে লগাই লৈছোঁ অফ কৰি লওঁ মানে বেকগ্ৰাউণ্ডত লগাই লৈছোঁ গানটো আৰু চবৰ টেলেণ্ট এটা এটা থাকে না তো মোৰ ফোনতো এনেকুৱা টেলেণ্ট আছে মানে ভিডিঅ'ত হৈ থাকিলেও গান বজে তো এইটো কৰ্ড ইয়াক সোমাওঁ ফটাফট আৰু আপোনালোকক শুনাই আছোঁ আৰু মই গান বজাই আছোঁ বিকাশ দা সেইদিনা কৈছিল যে ভিডিঅ'ত মোৰ গানটো ইউটিউবত কপিৰাইট নাহিব বুলি তো তাৰে গানটো লগাওঁ কপিৰাইট নাহিব আৰু গানটো বহুত ধুনীয়া ভাল লাগিল তো বলক শুনক গানটো লগাওঁ আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু মই আপোনালোকক আজি আমাৰ ঘৰৰ ভিতৰতে চব দেখাইছোঁ টাৱাং আছেনে সৰু হ'লে কি হ'ব ডেঞ্জাৰে তো বাহিৰত অলপ অলপ তো এইফালে ধান চান জুখি আছোঁ দেউতা তো আপোনালোকক দেখাইছোঁ যিহেতু আমি আদিবাসী কমিউনিটিৰ তো আদিবাসীহঁতৰ মানে পুৰখা মানে আগৰ পৰা মানে এটা মানে অলপ নিয়মটো নহয় বাৰু নাজানো মই ইমান মানে ইফালে জুখি আছে তো যিহেতু ঠাণ্ডা দিন মানে তো ভিডিঅ'টো পজ হৈ গৈছিল আৰু যিহেতু আমাৰ বনাই তো এই আমিও বনাই আছোঁ মানে গাঁৱৰ ল'ৰাবিলাক কেইজনমান লগ খাই মানে ভেলাঘৰ নিচিনা আৰু কিন্তু ইয়াতে আমি থাকোঁ যিহেতু ঠাণ্ডা দিনত মানে এনেকুৱা বনালে বহুত গৰম লাগে মানে তো গাঁৱৰ ল'ৰাবিলাক থাকিম আৰু মানে এইটো ৰেডি হোৱা নাই তো তলত খেৰ দিব লাগিব আৰু এইফালে দিব লাগিব কিবা কিবি তো চাওক ভিডিঅ'টো দেখাম কোনোবা দিন পূৰা হৈ গ'লে আৰু ইফালে খুৰী মোক ঐ বুলি কৈছে আৰু ভিডিঅ'টো পজ হৈ গ'ল জানো এইটো ভিডিঅ' ছেভ হৈছে নে নাই এইটো গৰুক পানী খুৱাব গৈছে তো ইফালে আছে আমাৰ কালিমণি এইটো ছাগলী আৰু ইয়াতে কি এইটো কি ক্লিপ লগাইছে দাড়িত ক্লিপ লগাইছে দেখোন ফকাচ ৰ তোৰ দাড়িত দেখাচোন পূৰা গাত চাত পূৰা লগাইছে আৰু এইবাৰ বহুত খেৰ আমাৰ কাৰোবাক লাগে যদি ঠেলা ধৰি আহি যাব খেৰ ল'বৰ কাৰণে এক ঠেলাত 5 টকা এটা ঠেলাত 5 টকা আৰু এইফালে আমাৰ খুৰাৰ গাহৰি গঁৰাল বোলে কেতিয়াবা অপেনিং হ'ব এইটো ফিতা কাটিলে আহিব আপোনালোকে তো বেছি আৰু কিনো দেখাম অলপ পাছত আমি চাৰ্চত যিহেতু আমাৰ বৰদিন আহি আছে তো চাৰ্চত আমি গান প্ৰেক্টিচ কৰিব যাম তো সেইটো দেখাম আপোনালোকক তো বলক চাৰ্চত লগ পাই আছোঁ এতিয়া আমি গৈ আছোঁ চাৰ্চলৈ প্ৰেক্টিচ কৰিবৰ কাৰণে আৰু আমাৰ ৰাস্তাটো পূৰা কি কয় ধূলা তো আমি ডং কি কয় ডং গৈ আছোঁ এতিয়া ৰাস্তাত উঠিলে ভৰি চৰি একেবাৰে ধূলা হৈ যায় চেচ ভৰি চৰি ধুই অহা একো লাভেই নাথাকে এইফালে অলপ পানী দিছে কাৰণে শুকানি আছোঁ তো আমাৰ এই সোণৰ ৰাস্তাটো নেদেখাওঁ বাৰু এইফালে আগুৱাইছে তো আমার বেশি দূর চার্জ নহয় যেহেতু আমি চিয়ে নাই তো আমার এইখিনিতে আছে তো আমার রাস্তাটা বোমারি ফেল ধান সান মারি মানে একেবারে শেষ ইয়ার নাম হয়েছে নার্মি যোনটো নাম কৈছে মানে তাক ঘৰত মাতে আৰু মৰমত আৰু এইটো এইফালে তৰা লগাইছে তৰা আৰু আপোনালোকে তেতিয়া মিউজিকটো চালে কেনেকুৱা আছিল সাউন্ডটো আমাৰ খোকা বস্তুৰ কিজানি চবতকৈ ডাঙৰ তৰা এইটোৱে মানুহক ঠাণ্ডা গৰমৰ দিনত ঘাম পানী ওলায় বিলাহীক ঠাণ্ডা দিনত
তো এনেকুৱা যায় ইফালে এটা ৰাস্তা আছে ইফালে এটা আছে বেছি দূৰ নাই এইটো খালৰ পানী কোনোদিন নুশুকায় তো গাইছ এইটো আমাৰ সমাজৰ খাল আছিল মানে এতিয়া ডংটো একে হৈ গ'ল আৰু খালটো একে হৈ গ'ল তো এতিয়া সমাজৰ নাই আৰু এতিয়া বৰ্তমান ফিউচাৰত বনাব পাৰিম আৰু ইয়াতে আৰু এইটোৱে হ'ল আমাৰ শুনাই নাপাম এতিয়া ট্ৰেক্টৰটো পাৰ হ'ব দি গাইছ সেন্ট মেথিউ চাৰ্চ এইটো হ'ল আমাৰ পুলুং আৰু এইটো যেহেতু আমাৰ গিৰ্জাটো পাষ্টৰেট হয় তো এইফালে আমাৰ নতুন গিৰ্জাঘৰ হৈ আছে মানে এইটো বছৰ ফাউণ্ডেশ্যন কমপ্লিট হ'ল অহা বছৰ কিজানি গাঁথনি কৰিব বেছি নাজানো আৰু যথেষ্ট ডাঙৰ আছে এইটো বাৰাণ্ডা এইটো মেইন গিৰ্জাঘৰটো আৰু আমাৰ গিৰ্জাঘৰৰ তৰাটো হেল্ল' গাইছ এইফালে আছে আমাৰ বাথৰুম বিলাক এইফালে আছে বাথৰুম আৰু আমাৰ খ্ৰীষ্টানহঁতৰ এটা বিশ্বাস বস্তু দেখাম আপোনালোকক ৰ'ব 1 2 3 গাইছ এইটো ক্ৰুজ চিনটো মানে আমাৰ খ্ৰীষ্টান বুলি মানে চিনি পোৱা যায় আৰু তো মই এতিয়া চাৰ্চৰ ভিতৰত আহিলোঁ আৰু আজি নেক্সট ডে তো ডান্স ভিডিঅ' দেখাব পৰা নাই মই তো এতিয়া মানে আমি ফুল লগাইছোঁ যিহেতু আমাৰ খ্ৰীষ্টমাছ আহিল তো বেছি নাই ফুল লগোৱাৰ ফুল ভিডিঅ' কোনোবা দিন আনিম অতি সোনকালে তো সেয়াই আৰু